মিচিকে আহি মাৰছি মানুহটো ভাল লাগে। এইফালে আমাৰ ৰাজীৱটা বহি আছে, ইফালে পাৰ্টিটোৰ বহি আছে, কিন্তু আৰম্ভ হোৱা নাই, অলপ দেৰিকে হ'ব। পুৰা মাছ চাছ ভাঙি ভাল লাগছি না, মাছ চাছ পুৰা বহি গৈছে, ভাল লাগছি। মালা মাৰা এতিয়া আহিছে তাৰমানে টাইমৰ মাছ বহি গৈছে গাইছ। ইফালে আমাৰ ব্লগ চলাবলৈ স্বাগতম জনাইছোঁ। তো গাইছ মানে কি, আজি যিহেতু দেৱালী, সকলোকে হেপী দেৱালী, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেৱালীৰ। যাতে পুৰা দেৱালীটো জানো গোটাই সকলোৱে জানো একদম পোহৰাই তোলক। তো গাইছ মানে কি, ময়ো অলপ মানে কি পুৰা গা চা ধুই ৰেডি। তো মানে কি উপায় নাই, বতৰে পুৰা ৰাতি পুৰা ধুই দিছি। এতিয়া বা কি কৰে আৰু গম নাপাওঁ আৰু গাইছ মানে। তো বতৰ ভাল হ'লে ভাল হয় আৰু, দেৱালী যিহেতু সকলোৱে চাকি চাকি লগাব। তো গাইছ মানে কি আৰু বতৰৰ কথা মহিমা ধৰিব নোৱাৰোঁ দিছোঁ। তেওঁ আৰু ভগৱানে আৰু ভালে ভালে ভাল কৰিলে ভাল হয় আৰু নে কি গাইছ। গাইছ ময়ো ওলাই যাওঁ মানে গাইছ মানে কি, আমাৰ পুৰা মাইনাই মানে কি পুৰা একদম চাচি চাচি আনছি, পুৰা চাচি জ্বলাব বোলে আজি তাৰমানে, হয়নে? এইফালে বম চমো আনছি অলপমান, কিন্তু বম চম মাৰা নহয় দিছোঁ। পোহৰৰ উৎসৱ যিহেতু পোহৰেদি আমি সেই কৰিব লাগে, কিন্তু মানুহে মাৰে, তেওঁ অলপমান মাৰিব আৰু উপায় নাই আৰু গাইছ মানে দেৱালী বুলি, নে কি মাইনা? অলপ চলপ মাৰিবা, ভালকে মাৰিবা, সাৱধানে মাৰিবা ন। কিন্তু মাৰিবা ৰ'বা, বৰষুণে বৰষুণ দি আছে, এতিয়া আকৌ বৰষুণ দিবা ধৰিলা। বতৰৰ মহিমা। আমাৰ নব ভাই ইফালে দেৱালী পালবিনে আজি? দেৱালী পালিব লাগব না, আমাৰ পুৰা হেঁচা লৈ পেলাব লাগিছে নহয়। তো গাইছ মানে কি, পুৰা আমি দোকানত লাগি পুৰা কলপুলি কাটিব আহিলোঁ। তো কলপুলি কাটি আছোঁ গাইছ, পুৰা ধুনীয়াৰে পায়। তো চাকচো কি ধুনীয়া নাৰ্চাৰীৰ নিচিনা। তো পাছত দেখাম পাছত কেতিয়াবা। তো এতিয়া মজাকৈ কলপুলি চলপুলি কাটি ল'লোঁ, এতিয়া পুৰা দোকানত যাওঁ। দোকানত এতিয়া আমি পুৰা লাগি আছোঁ কলপুলি পটাত। ইফালে আমাৰ ভাই পুৰা একদম কুটা চুটৰ লৈ পেলাই, হাতী চাঠি লৈ পেলাই ৰেডি না। কেনে দেৱালী, হেপী দেৱালী। ইফালে পুৰা আমাৰ কলপুলি চলপুলি ৰেডি, ইফালে চাঠি বন্তি মজাকৈ ধুই থৈছোঁ। ইফালে পুৰা ফটকাৰ দোকান, ফটকা কিনা মানুহ হাল্লা একদম। মানে কি, এতিয়া পুৰা আমি গান চাচি কৰি আছোঁ, লগাই আছোঁ, অলপ দেৰিকৈ লগাই দিম আৰু মজাকৈ চাঠি লগাম। পুৰা মানুহ পুৰা একদম টামান মানুহ হৈ গৈছে। আমি এতিয়া চাঠি পুৰা ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি চাঠি এতিয়া লগাই দিম। তো কেনে লাগছে কমেণ্ট কৰি জনাব গাইছ। দোকানত লগাই দিছোঁ, একোৰ পুৰা চাজালোঁ, চাঠি লগাই দিলোঁ। এতিয়া দোকানত কি ধুনীয়া লগা হৈছে চাওকচোন গাইছ, মানে আমাৰ চাজাল ভাই পুৰা লগাই আছে। আমি পুৰা এতিয়া দেৱালী ইয়াতে পালিলোঁ। এতিয়া পাছত ঘৰত যাম, এতিয়া পাছত অলপ দেৰিকৈ মানে। এতিয়া পুৰা দোকানত মজাকৈ চাঠি লগাই দিলোঁ। চাজাল ভাই হেপী দেৱালী। সুন্দৰ, কি ধুনীয়া দেখা আছে একেবাৰে। ইফালে আৰু লগাই আছে সিহঁতে। পুৰা ঘৰ আহি পালোঁ। ঘৰত মানে কি এনেকৈ লগাই দিছি পুৰা বেৰাই তো বাকীগিলা লগাই চাঠি, আমাৰ পুৰা বেৰাই লগাই দিছে এনেকৈ আমাৰ মাইনাই। ঠিকে আছে বাৰু, যি নহওক মম লগাইছে, চাঠি লগাব নাপায় বাৰু, নে কি মাইনা? বেয়া লাগি আছে। একো নাই বাৰু, অহা বছৰ আমি ভালকৈ পালিম, ভগৱানে ভালে ভালে ৰাখিলি না। হেপী দেৱালী, হেপী দেৱালী, হেপী দেৱালী। তো এতিয়া অলপমান বম চম আনিছোঁ, অলপ ধুনীয়াকৈ মাৰোঁ অলপ গাইছ মানে, নে কি? পুৰা মাত চাত বহি গৈছে দেই, চৰ্দি চৰ্দি লাগি মানে। আৰু এতিয়া অলপ দেৰিকৈ মানে এতিয়া বৰগীত চলিব আমাৰ চকতে। আমাৰ বৰগীত পাৰ্টিক নিমন্ত্ৰণ কৰিছে আৰু 2 জেগামানত আছে বুলি শুনিছোঁ, কি হয় নাজানো। অলপ মজাকৈ দেখাই আছোঁ, ভিডিঅ'টো পুৰা শেষলৈকে আপোনালোকে চাব, পুৰা এনজয় কৰক। লৈছোঁ মাৰিলোৱে মই দুটামান, তো মানে কি এতিয়া পুৰা মাৰি আছোঁ। তো এইফালে মাইনাও বম মাৰিব ৰেডি, নে কি? বিৰি বম দিছোঁ দেই তাইক, কি কৰিম মই এইটো লৈছোঁ, মাৰি আছে আৰু। তো গাইছ বম চম মাৰি লওঁ নে কি আৰু, কি দেখাই দেখিম কি আমাৰ ইয়াতে পুৰা এইবাৰ চকত পুৰা আমাৰ বৰগীত হ'ব আৰম্ভ। আমাৰ এইফালে মিচিকে আহি মাৰছি মানুহটো ভাল লাগে। এইফালে আমাৰ ৰাজীৱটা বহি আছে, ইফালে পাৰ্টিটোৰ বহি আছে, কিন্তু আৰম্ভ হোৱা নাই, অলপ
দেৰিকে হ'ব পুৰা মাছ চাছ ভাঙি গৈছে আজি ৰাতি পোহৰ কৰি দিম দে গাইছে একদম নকবি আৰু হা আৰু ক'ৰবাত আছে না কলবাৰীত আছে এইফালে কি কবি আজি ৰাতি পোহৰ হ'ব দেই আৰু গাইছে ভিডিঅ'টো পুৰা এনজয় কৰিবি চাই চাই ও নলয় হরির নাম মায়ায় আসবে নাম লবলৈ নালাগে নাম লবলৈ নালাগে ভাগন সিফালে মানে পুৰা ডাঙৰ কালী মন্দিৰ আছে জয় কালী মা কি ইফালে পুৰা আমি পুৰা গাই আছো এতিয়া বৰগীত মাছ চাছ ভাঙি গৈছে গাইছে ইফালে বঢ়িয়া জুই চুই ধৰি দিছে আৰু ইফালে মন্দিৰত পূজা কৰি আছে পুৰা মানে কি গাই আছো এতিয়া বাজিল পুৰা 11টা বাজিলে ভাল লাগছে না মাছ চাছ পুৰা বহি গৈছে ভাল লাগছে হৈছে মালা মাৰা এতিয়া আছি মানে টাইমৰ মাত বহি গৈছে গাই আছে ইফালে আমাৰ চাৰে কিবা এটা বজাই আছে একদম জুচ আছে না ভাইহঁত জুচ আছে নাই পুৰা ৰাতি পোহৰ হৈ যাব আজি এই চাৰিওফালে পুৰা চাৰে পুৰা গাইছ পুৰা মানে একদম বৰগীত গাই মাত্ৰ আহি পালো তো এতিয়া 3টা বাজি গৈছে গাইছে একেবাৰে একদম আপোনালোকে চাই লওক লাগে মোৰ ঘড়ীত এয়া কেইটা বাজি 3টা বাজি গৈছে তো গাইছ পোহৰে হ'ল ক'বা গেলি তো গাইছ মানে কি আজি ভিডিঅ'টো এইখিনি আছিল যদি ভাল পাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব সকলোকে কৰি দিব আৰু গাইছ একদম টোপনি লাগছি গা চা একদম বেয়া লাগছি মাছ চাত ভাঙি গৈছি আপোনালোকে অলপ মৰম কৰিলে ভাল লাগব আৰু গাইছ দে আৰু বাই বাই গুড নাইট